নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 8ৰ সমাজ বিজ্ঞান বিষয়ৰ চেপ্টাৰ 5 সাগৰ মহাসাগৰৰ প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিবলৈ গৈ আছোঁ। তো ব'লা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো কৈছে মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি? উত্তৰটো হ'ব পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য, উপকূলীয় ৰেখাৰ আকাৰ আদিয়ে মহাসাগৰীয় সোঁতৰ সৃষ্টি কৰে। খ নম্বৰ প্ৰশ্ন, গৰম পানীৰ সোঁত বুলিলে কি বুজা? উত্তৰটো হ'ব শীত প্ৰধান অঞ্চলৰ পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয়। সেইবাবে উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰবাহিত হয়। এয়ে হ'ল গৰম পানীৰ সোঁত। গ নম্বৰ প্ৰশ্ন, সাগৰীয় জীৱবোৰ কেই প্ৰকাৰৰ? কিহৰ ভিত্তিত এইবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে? উত্তৰটো হ'ব সাগৰীয় জীৱবোৰ 3 প্ৰকাৰৰ আৰু সেইবোৰ হৈছে প্লেংকটন বা প্লৱক, বেন্থছ আৰু নেক্টন। লৰচৰ কৰাৰ ধৰণ আৰু বসতিস্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় জীৱবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে। গ নম্বৰ প্ৰশ্ন, সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্য ক্ষেত্ৰ গঢ়ি উঠে? উত্তৰটো হ'ব সাগৰৰ যি অঞ্চলত প্লৱক বা প্লেংকটন উদ্ভিদ যথেষ্ট পৰিমাণে পোৱা যায় তাতেই মৎস্য ক্ষেত্ৰ গঢ়ি উঠে। 2 নম্বৰ কৈছে কাৰণ দৰ্শোৱা। ক নম্বৰ প্ৰশ্নটো, নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়। উত্তৰটো হ'ব পূৰ্ণিমাৰ আৰু অমাৱস্যাৰ দিনা চন্দ্ৰ পৃথিৱীৰ আৰু সূৰ্যৰ প্ৰায় একেডাল ৰেখাত পৰে। এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণত বাসন্তী জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে, ফলত ই শক্তিশালী হৈ পৰে। খ নম্বৰ, আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়। উত্তৰটো, সাগৰীয় মাছৰ চাহিদা পৃথিৱীৰ সকলো স্থানতে আছে। সেইবোৰ টিনৰ ভিতৰত সংৰক্ষণ কৰা হয় আৰু চিনাক্তকৰণৰ পিছত শীতলীকৰণ ব্যৱস্থাৰ সৈতে বিভিন্ন দূৰ দূৰণিলৈ দেশবিলাকলৈ প্ৰেৰণ কৰা হয়। গতিকে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ ক্ৰয় কৰিবলৈ উপলব্ধ। গ নম্বৰ কৈছে জাপানত সঘনাই ছুনামি হয়। উত্তৰটো হ'ব জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল। গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত ছুনামিৰ সৃষ্টি হয়। ঘ নম্বৰ প্ৰশ্ন কৈছে সূৰ্য আকাৰত বিশাল হোৱা সত্ত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম। উত্তৰ, সূৰ্য চন্দ্ৰতকৈ 27 মিলিয়ন গুণ ডাঙৰ আৰু পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব 38,44,400 কিলোমিটাৰ। আনহাতে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব 14,96,96,00,000 কিলোমিটাৰ। সেয়েহে সূৰ্যৰ জোৱাৰ সৃষ্টিকাৰী শক্তি কম। 9 নম্বৰ কৈছে বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট। উত্তৰটো হ'ব বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত জাহাজ পৰিবহণেই নিৰ্ভৰযোগ্য ব্যৱস্থা। চাৰিওপিনে মুক্ত আৰু সমানভাৱে স্থলপথৰ ক্ষেত্ৰত থকা কিছুমান বাধা জলপথত নাথাকে। 3 নম্বৰ কৈছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। 1 নম্বৰ, সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয় মেৰু অঞ্চলত, নিৰক্ষীয় অঞ্চলত এটাও নহয়। উত্তৰ হ'ব মেৰু অঞ্চলত। 2 নম্বৰ কৈছে দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা নমা কৰাকে সাগৰীয় সোঁত জোৱাৰ ভাটা ঢৌ বোলে। কি বোলে? জোৱাৰ ভাটা বোলে। 3 নম্বৰ কৈছে ছুনামি শব্দৰ অৰ্থ হ'ল ভূমিকম্প, সাগৰৰ ঢৌ, পোতাশ্ৰয়ৰ ঢৌ। উত্তৰ হ'ব পোতাশ্ৰয়ৰ ঢৌ। ছুনামি শব্দৰ অৰ্থ হ'ল পোতাশ্ৰয়ৰ ঢৌ। 4 নম্বৰ কৈছে সাঁতুৰিব পৰা সাগৰীয় পানীবোৰ নেকটন, বেন্থজ, প্লেংকটন শ্ৰেণীৰ। উত্তৰটো হ'ব বেন্থজ। 4 নম্বৰ প্ৰশ্নটো কৈছে সোঁফালৰ লগত বাওঁফাল মিলাব কৈছে। এইটো চাই লোৱা তোমালোকে। ক নম্বৰ, ডায়েটম নিৰক্ষীয় অঞ্চলত সাধাৰণ নিমখ, সপ্তমী আৰু অষ্টমী তিথিত মৎস্য ক্ষেত্ৰবোৰ, আৰু ইফালে দিছে উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে, নাটনি জোৱাৰ হয়। এবিধ উদ্ভিদ প্লেংকটন মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে, পানীৰ ঘনত্ব কম। তো উত্তৰটো এনেকুৱা হ'ব ডায়েটম। কি হ'ব? ডায়েটম এবিধ উদ্ভিদ প্লেংকটন। খ নম্বৰ কৈছে নিৰক্ষীয় অঞ্চলত পানীৰ ঘনত্ব কম হয়। গ নম্বৰ, সাধাৰণ নিমখ হৈছে মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে। সপ্তমী আৰু অষ্টমী তিথিত নাটনি জোৱাৰ হয়।
আৰু 19 নম্বৰ কৈছে মৎস্য ক্ষেত্ৰবোৰ উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে। তো ছাত্ৰ ছাত্ৰীসকল, আমি এইটো প্ৰশ্ন উত্তৰ এতিয়া আলোচনা কৰিছোঁ সাগৰ মহাসাগৰৰ। তোমালোকে এই প্ৰশ্ন উত্তৰকেইটা শিকিবা আৰু লিখি ল'বা, আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবা। বহুত বহুত ধন্যবাদ।